এইখিনি হৈছে আমাৰ বয় চাওক আমি সেইয়াৰ পৰা এতিয়া আহিছোঁ ইমান ধুনীয়াকৈ মজা লাগিছে চাওকচোন ইমান ধুনীয়া নিৰিবিলি জেগাত মানে বনোৱা হৈছে চাৰ্চটো আৰু চাওকচোন ইমান কষ্ট কৰি সেই ইমান ওপৰৰ পৰা আহি তলৰ পৰা মানে ওপৰলৈ আহিলোঁ ৰুহি পাগলাই হৈ গৈছে এতিয়া মই আছোঁ মৰিগাঁও টাউনৰ চাৰিআলিত আৰু ৱেইট কৰি আছোঁ মোৰ লগৰখিনিৰ কাৰণে সিহঁতে কলেজৰ পৰা এখন গাড়ীত আহি আছে মই এইখিনিতে সিহঁতৰ লগত উঠিম আৰু আমি এটা কৈ আছোঁ আপোনালোকক ৰ'ব এইফালৰ পৰা সিহঁতে আহিব আৰু এতিয়া বাজিছে 8টা এভৰিৱান ৱেলকাম বেক টু মাই চেনেল ট্ৰিনাছ ব্লগ আৰু ইগন'ৰ কৰক মোৰ ফাটা ফুটা মাতটো কাৰণ বহুত দিন ধৰি মানে মোৰ মাতটো বহুত ভাঙি আছে গেলামেলা হৈ আছে তো আজি আমি গৈ আছোঁ এখন স্পেচিয়েল ঠাইলৈকে বহুত বহুত ধুনীয়া বুলি শুনিছোঁ ঠাইখন আৰু মানে আমাৰ ক্লাছৰ পৰা চাওক চবেই গৈ আছোঁ মানে আমাৰ এটা কি কয় ফিল্ড ছাৰ্ভে এটা আছে মানে আমাৰ মানে ক্লাছৰ কৰ্চৰ লগত ৰিলেটেড তো সেইটোৰ কাৰণে আমি গৈ আছোঁ তালৈকে আৰু বহুত বেছি মানে আমি মানে কি কয় সেইখিনি কামো কৰিম আৰু লগত তাৰ লগতে বহুত বেছি মস্তি কৰিম তো হাই ডলি কেনেকুৱা লাগিছে আজি তুমি ঠাইখনৰ বিষয়ে কি জানা আৰু আহিছে আমাৰ মেম আপুনি বৰ হৈছে নেকি আপোনাৰ আমাৰ লগত মোৰ নিচিনা পেট বনাব পাৰিবা নেকি ক'ৰবাত বিকাশ কি ৰকম লাগিছে কোৱা बस जॉर्डन गाइस চাওক कितनी सुहानी मौसम है আৰু আমি গৈ আছোঁ এতিয়া আগত চাওক ইমান ডাঙৰ এজাক বৰষুণ ধৰি আছে আৰু পাহাৰ তাৰ মাজে মাজে ইমান ধুনীয়া গ্ৰীনাৰী মাজে মাজে আমি এতিয়া গৈ আছোঁ অলপ পিছতে চাগে মস্ত ডাঙৰ এজাক বৰষুণ আহিব মজা লাগিব গাইস বলক গাইস মানে পুৰা ধামাকা বৰষুণ পৰিছে বাহিৰত আৰু আমি পুৰা এনজয় কৰি গৈ আছোঁ সবৰ মোবাইলতে একেটা গান বজালে ইয়েছ সবৰ মোবাইলতে একেটা গান বজা খাবলৈ নাচিমা গাইজ বাহিৰত চাওক পুৰা বৰষুণ পৰি আছে আৰু আমি মানে ৰৈ আছোঁ এইখিনিতে আমাৰ ছাৰ গুৱাহাটীৰ পৰা আহি আছে গতিকে ছাৰৰ কাৰণে আমি এইখিনি ঠাইতে ৰখি আছোঁ আৰু বাহিৰত আমাৰ সুমন ভাইটি মানে অলপ মানে বাহিৰত গৈ আছে তাৰ মানে বমি আহিছে সেইটো কাৰণে মানে এঘণ্টামান ৰখাৰ পিছত এতিয়া আমাৰ ছাৰ আহি পাইছোঁ আমি গাড়ীখন ঘূৰাই সেইফালে আমি আকৌ মানে যাম এতিয়া পেকেট লাঞ্চ হ'ব মানে আমি এখন যিখন চাৰিআলি আমি পাৰ হৈ আহিলোঁ সেই চাৰিআলিখনত আমি এতিয়া যাম মানে তাৰ পৰা আমি মানে পেকেট লাঞ্চ আমাৰ মানে পেকেট লাঞ্চ নহয় একচুৱেলি পেকেট ব্ৰেকফাষ্টহে আছিলে আৰু সেইটো এতিয়া ল'মগৈ আৰু তাৰপিছত আমি যাম সেই ধুনীয়া ঠাইখনলৈ তো বহুত বেছি এক্সাইটেড হৈ আছোঁ চাওকচোন তাত দুটা ছাতি লৈ যাব লাগিছিলে কিন্তু এটা ছাতি লৈ গৈছে ছাৰক দিবলৈ নিজে তিতি আছে সেইটোৱে এতিয়া মানে আমি গাড়ীৰ পৰা নামিলোঁ আৰু এতিয়া মানে আমি আহিছোঁ সেই কি কয় মোক পেকেট লাঞ্চহে ক'ত আকৌ পাৰে পেকেট ব্ৰেকফাষ্টটো ল'বৰ কাৰণে এইটো বলক এইখিনি হৈছে আমাৰ বয়বস্তুখিনি হাজিৰা দি আনিছোঁ কাম কৰিবৰ কাৰণে বলক আৰু ছাৰৰ পিছে গৈ থাকোঁ ছাৰে চাইছে বস্তুবিলাক কিনে নেকি জানো এতিয়া ছাৰে পূৰা চাইছে গৈ আছে কিবা কিনিব মন গৈছে ছাৰ কিবা কিনিব মন গৈছে নেকি কিবা কিনিম বুলি ভাবিছে নেকি চাই আছে ইমানকৈ গাড়ী লৈ যাম শ্বিলঙত আৰু অকণমান খাই আছে আমি পামগৈ এতিয়া একদম মজা লাগিছে মানে কিবা একদম দাৰ্জিলিং এটা ফিল আহিছে মানে গাইজ চাওক না কি মজা ৱেডাৰ আৰু মানে কি ধুনীয়া ঠাই আপোনালোকে নিজে চাওক আৰু মানে বৰষুণ যাতে একদম মানে সোণত কুঁৱগা চৰাই দিছে মজা লাগিছে গাইজ আজি আমি আহিছিলোঁ মানে কলেজৰ ফালৰ পৰা টেঘেৰীয়ালৈকে আজি আমি আহিছিলোঁ টেঘেৰীয়া ৱাটাৰফল মানে একচুৱেলি আমি আহিছিলোঁ টেঘেৰীয়া যিখিনি ৱাটাৰফলৰ ওচৰত যিখিনি মানে মানুহ আছে জনজাতীয় লোক আছে সেই লোকসকলৰ ওপৰত আমি অলপমান ষ্টাডি কৰিবলৈ আজি আহিছিলোঁ আৰু এয়া চাওক এইখিনিতে এখন ৰ'ব মই উল্টা মানে ফ্ৰণ্ট কেমেৰা হৈ আছে ন উল্টা হৈ আছে তো ইয়াতে লিখা আছে মানে ৱেলকাম টু টেঘেৰীয়া ৱাটাৰফল লিখা আছে আৰু তাৰ গেটখন হৈছে সেইফালে যাব লাগিব আমি ৱাটাৰফললৈকে চাবৰ কাৰণে আমি যাব লাগিব আৰু কিন্তু এতিয়া মানে কি হ'ল ৰচোন মোৰ ছাতিটো দে এই ছাতিটো নিদিয়ে ভালকৈ
টিকটক মোবাইল ব্লগিং তাৰপিছত মানে হেৰি হ'ল ঠাইখিনি ইমান বেছি ধুনীয়া আৰু এতিয়া মানে আমি যেহেতু বহুত বেছি বৰষুণ পৰি আছে সেইটো কাৰণে মানে আমি এতিয়া মানে এনেকৈ ওলাব নোৱাৰিম সেইকাৰণে আমি ভিতৰতে ৰচোন গাড়ীৰ ভিতৰতে মানে আমি এতিয়া খাই লওঁগৈ মানে ব্ৰেকফাষ্টটো কৰি লওঁগৈ তো বলক বৰষুণত তেতিয়া হৈছে ৰ'ব ইয়াৰ মই বাহিৰৰ ভিউটো আপোনালোকক দেখাইছোঁ কি মজা মানে কিবা শ্বিলং ফিল আহিছে ৰ'ব চাওক কিমান ধুনীয়া লাগিছে গোটেই কুঁৱলী ৱাও অ' মাই গড ভিতৰ সোমাৰ পিছত কৰি দিওঁ তাৰপিছত চাওক কিমান বেছি ধুনীয়া গোটেই বৰষুণ তিতি আছোঁ চবে খালিয়ে হে বেয়া পাইছোঁ মোক নাই থোৱা ছাৰ আপুনি গোটেইকেইটা খাবনে মোক অলপ দিব কিবা চবে খাইছে মেমৰ মানে এতিয়া যেন তেনে মানে জিমে জান আহি গৈছে এতিয়াহে মানে যেন তেনে খাই মেলি আৰু চবে খাই আছে তো এতিয়া ময়ো খাওঁ আৰু দিয়া এইখন হৈছে সেই গেটখন এইফালে যায় মানে ৱাটাৰফলটোলৈকে আৰু তাত লিখা আছে টেঘেৰিয়া লাংজাৰ জলপ্ৰপাত আৰু ইয়াতে এনেকৈ অলপমান কিবা কিবি নিয়মাৱলী লিখা আছে আৰু দাদা দুজন আছে ইয়াতে এনেকুৱা কেতিয়া কৰা হৈছে মানে মাচুল দিবলগীয়া কেতিয়াৰ পৰা কৰা হৈছে ন মানুহ কেনেকৈ আহে বাৰু ইয়াতে কৰোণাৰ পৰা কমি গৈছে ন এতিয়া মানে আমি এটা ছাতিয়ে মানে চবে শ্বেয়াৰ কৰি গৈ আছোঁ আৰু মানে ৱাটাৰফল আমি আহি মানে প্ৰথম আমি ষ্টাডিটো কৰি আহোঁ ভিলেজ ষ্টাডিটো কৰি আহোঁ আৰু তাৰপিছতহে আমি যাম ৱাটাৰফললৈকে আৰু এতিয়া তিতি পুৰি গৈ আছোঁ ইহঁত সব এনেকৈ দুটা গৈছে হেল্ল' মোৰ মোবাইল তিতি আছে চলো চাওক আমি সেইয়াৰ পৰা এতিয়া আহিছোঁ ইমান ধুনীয়াকৈ মজা লাগিছে কি হৈছে সুমন ভাইয়া তোৰ প্ৰব্লেমে শেষ নহয় গাইজ সঁচা কথা ক'নে এই গাড়ীখনৰ মানুহকেইটা দেখি মোৰ কিবা উগ্ৰপন্থী ফিল আহিছে কবিতা বোলে ইয়াত বোলে ইয়াত ওপৰত গ'লে বোলে চুচৰি আহিব মন গৈছে তোমাৰ মানে কি হ'ব নকওঁ আৰু ইমান মজা ঠাই ইয়াতে মোৰ ঘৰটো হ'লে কি মজা লাগিলে হয় মই নাচি ফুৰিলোঁ হয় গৈ তাৰ পালে গৈ বলক গোটেই পাহাৰীয়া এলেকা গাইজ গোটেই বাপৰে ইয়াতচোন মস্ত ক্ৰাইম হ'ব পাৰে ন এইবিলাক ঠাইত এয়া ৰাস্তা মানুহ ঘৰলৈ যোৱা যাওঁ গাইজ এইফালে দূৰত এটা ঘৰ দেখা পাইছোঁ আপুনি ৰখক নহ'লে নাযায় যদি আৰু এইফালেও চাগে এটা ঘৰ আছে বহুতেই পাতল মানে মানুহেই নাই গাইজ ক'তো তো ব'লা প্ৰথম এইফালে যাওঁ তাৰপিছত আহি এইফালে যাম 3 ঘৰ মানুহ হৈয়ে যাব একেবাৰতে আহক মেমৰ অৱস্থা বেয়া ব'লক গাইজ এইবিলাক বহুত পুৰা পিছল ভগৱান যেন তেন ঘৰ পালেগৈ হ'ল আৰু ব'ল কি সেয়া আণ্ডাৰগ্ৰাউণ্ড মটৰ বোলে এয়া সুমন ভাইয়া দেখাইছে ব'ল ঐ পিছল মস্ত গাইজ ইমান কষ্ট কৰি ইমান ওপৰৰ পৰা আহি তলৰ পৰা মানে ওপৰলৈ আহিলোঁ কিন্তু ইয়াতহে গম পালে যে মানে ঘৰ দুটা তলা লগোৱা হৈ আছে ঘৰটো আৰু এটা ঘৰ আছে সেইটো ঘৰলৈ যাওঁ ব'লক পুৰা পিছল চব তলা মৰা মানে হৈছে কি কামত গৈছে চাগে চব মানুহবিলাক গাইজ এইফালে যাওঁ ব'লক এইফালে দুঘৰমান দেখিছিলোঁ যে আমি সেইটো ৰাস্তা ফালে সেইফালে যাওঁ ৰাস্তা আছে নে এবাৰ ভাল লাগিছে ফুল চাওক কেনেকুৱা খাতৰা ৰাস্তা ইয়াৰ পৰা পৰিব পালে একদম চুচৰি সেই ক'ৰবাত তলত পৰিমগৈ যেতিয়া আমি সেই তলৰ পৰা এতিয়া আহিছোঁ আৰু আহি এইটো ঘৰ পিছত চাওকচোন ঘৰটো কিবা গীৰ্জা এনেকুৱা কি হয় চাওকচোন কেনেকুৱা আনকমন ঘৰ পঢ়ি চাওঁচোন এইখন কি লিখা আছে গাইজ ফাৰ্ষ্ট টাইমৰ কাৰণে মই এটা তেনেকৈ চাৰ্চৰ ইমান ওচৰলৈকে আহিছোঁ আৰু ক্ৰছ চিনটো চাওক মানে সঁচাকৈ বহুত ভাল লাগিছে চাওকচোন ইমান ধুনীয়া নিৰিবিলি জেগাত মানে বনোৱা হৈছে চাৰ্চটো আৰু চাওকচোন ইমান ধুনীয়া ইমান বেছি ধুনীয়া গোটেই সেইফালে পাহাৰ গোটেই চাওক ৱাও বহুত বেছি ভাল লাগিছে গাইজ সঁচাকৈ বহুত আৰু এয়া এতিয়া আমি ছাৰ্ভে কৰি আছোঁ আমি সুমন মই আৰু জৰ্ণা এটা গ্ৰুপত এতিয়া মানে সেই মানুহ ঘৰৰ পৰা ওলালোঁ আৰু আমি কেইঘৰমান মানুহ এতিয়া কৰিম মানে ছাৰ্ভে কৰিম আৰু তাৰপিছত আমি যামগৈ আৰু ইমান চাওকচোন ইমান ধুনীয়াকৈ দুয়োটাই মানে মোক একে ধুনীয়াকৈ ছাতিটো দি আছে মানে মোৰ ৰাণীৰ নিচিনা ফিল হৈছে নিজকে একদম কৈছোঁ মানে লৈ অকল দেখিছেনে কেনেকুৱা মানুহ
গাইজ ঠাইখনটো বহুত বেছি ধুনীয়া কিন্তু মানে আপোনালোকক মই এটা বহুত দুখৰ কথা কওঁ যে ইয়াত সোমোৱাৰ লগালগ নেটৱৰ্ক নাইকিয়া হৈ যায় একদম মানে এডালো নেটৱৰ্ক নাথাকে আৰু এতিয়া মানে আমি গোটেই খোপা মানে সিফালে হৈ গ'লো এতিয়া মানে কোনোবা যদি মানে আমাক ফোন কৰি তালৈ মাতিও থাকে বা ক'ৰবাত লগ হ'বৰ কাৰণে কোনেও কাকো ফোন কৰিব নোৱাৰোঁ সেইকাৰণে আমি এতিয়া অলপ আগলৈ যাওঁ মানে সিহঁতক লগ পাওঁ নেকি আগলৈ যাওঁ আৰু যদি নাপাওঁ তেতিয়াহ'লে আমি মানে আকৌ গাড়ীলৈকে অকলে মানে নিজে যামগৈ আৰু কোনো মানে খবৰ চবৰ নোপোৱাকৈ চাগে মই যে ইয়াত এমাহমান থাকিলে মই ক্ষীণ হৈ যাম মানে মোৰ খালি এইটো চিন্তা মানে মই থাকিলে ক্ষীণ হৈ যাম সেইটো চাওক এতিয়া মই আৰু আগলৈ যাব নোৱাৰিম আৰু গাইজ মানে মোৰ কেমেৰাটো বহুত জিলমিল হৈ গ'ল এইফালে যাব পাৰোঁ নেকি আচোন চাওঁ অঁ সাপ চাপ থাকিব পাৰে গাইজ নাযাওঁ ইয়াৰ পৰাই চাওক গোটেই কেনেকুৱা মানে স্পীড আহি আছে পানী দেখিছেনে তাত এঠাইত পৰিলে আৰু ৰখিব নোৱাৰিবি দে গাইজ মানে জাষ্ট ইমাজিন কৰক না গাঁওখনৰ মাজতে ইমান ধুনীয়াকৈ আকৌ এটা জুৰি এটা আছে মানে কিমান বেছি ধুনীয়া হয় আমি এইফালৰ পৰা আহিলোঁ এতিয়া এইফালে আমাৰ গাড়ীখন সেইখন আমাৰ গাড়ীখন আৰু এতিয়া মানে আমাৰ বহুত জোৰকৈ মানে আমাৰ চুচু আহিছে সেইটো কাৰণে মানে এতিয়া মানে আমি ক'তো পাহৰি থাকিলোঁ মানে মানুহৰ ঘৰবিলাক পাৰ হৈ আহিলোঁ আৰু এতিয়া কি হয় এইখিনি এইটো কি পলু নেকি এইটো চাওকচোন পলু নে জোক অ' বাপৰে চাওকচোন ইমান ডাঙৰ পলু নিচিনাই ভাবিছোঁ মই সেই পলু চাগে তো এতিয়া মানে এখন স্কুল পাইছোঁ আমি এইখিনিতে তো স্কুলখনতে মানে আমি মানে চুচু কাৰণে কে লিয়ে আহি মানে নাজানো আৰু কি বা গালিহে পাৰে নে কিহে আৰু ইয়াতে মানে আমি হেৰি পাই যাম মানে আমাৰ গাঁওখনৰ এখন মেপ লাগিব গতিকে সেই মেপখনো চাগে পাই যাম নেকি এখন আছে টেঘেৰীয়া প্ৰাথমিক বিদ্যালয় আছোঁ গাড়ীলৈকে আৰু মানে ভোকটো বহুত ধুনীয়াকৈ লাগিছে মেম ভোক লাগিছেনে লাগিছে মেমেতো একো খায়ে অহা নাই মই তথাপি দাইল অকণমান খাই আহিলোঁ বাৰু ধুনীয়াকৈ বাতিতে তাইও খাই বৈ আহিছে আৰু এতিয়া বলক ভাত খাব যাম বহুত ভৰি বিষাইছে বহুত মানে চব সময়তে মানে এবাৰো মানে ফ্ৰীকৈ খোজকাঢ়িব পাৰে এনেকৈ খোপনি ধৰি খোজকাঢ়িব লগা হৈছে তো পুৰা বিষাই গৈছে আৰু কি মজা ঠাই চ' ফাইনেলি আমি এতিয়া যাম ইয়াৰ ভিতৰলৈ মানে ফাইনেলি এতিয়া আমি আহি গ'লোঁ এয়া সেই নামটো পাহৰি গৈছোঁ ৱাটাৰফলটোৰ ওচৰত আহি গৈছোঁ ৱাটাৰফলটোৰ ওচৰলৈকে আৰু বলক আমি চবেই ফাৰ্ষ্ট টাইম কাৰণে আজি আহিছোঁ আৰু বলক 10 টকাকৈ দি আহিছোঁ ভাই একে 10 টকা খুটে মুঠে উলিয়াই ফটো চটো উঠিহে যাম মই যে এখনো ফটো উঠিব পৰা নাই ভালকৈ 10 টকাত 10খন ফটো উঠিহে যাম আৰু একে ৰুইহঁতে মানে গোটেইখিনি সময় বহুত মজাকৈ মানে ফটো উঠি আছে আৰু মোৰ দুখৰ বিষয়ে উঠিব পৰা নাই কাৰণ মই ল'ৰাকেইটাৰ লগত হ'লোঁ কাৰণ সিহঁতৰ বিলাক ফটো চটো ইমান কিবা নহয় এয়া হৈছে ৱাটাৰফল টেঘেৰীয়া ৱাটাৰফলৰ মানে এটা অংশ আৰু বাকীখিনি ওপৰত আছে ওখখিনি বাপৰে কেয়াৰফুল হ'ব লাগিব নহ'লে এই চাগে দ আছে ন মেম দ হৈ গৈছে চাগে এতিয়া পানী পাই তো ইয়াতে নাযাওঁ ওচৰলৈকে অলপ দূৰে থাকোঁ মানে মই ভাবিছিলোঁ যে ধুনীয়া মানে একে জলপ্ৰপাত ধুনীয়া হ'ব একে পানী চানী চুম এনেকুৱা আৰু এইটো চাওকচোন গোটেই ইমান কলা মলা পানী গোটেই সোপা সেই বৰষুণ বেছি হোৱাৰ কাৰণে মানে এতিয়া ইমান বেছি পানীৰ মানে ঢৌ কিমান দেখিছেনে তো ইয়াৰ ওচৰলৈতো যাব নোৱাৰি একেবাৰে গতিকে মই বহুত দূৰত আছোঁ আৰু মেমহঁতে এনেকৈ ফটো উঠি আছে আৰু এইবিলাকে ইহঁতে মই দুখনমান ফটো উঠি লওঁ ৰ'ব গাইজ তাৰপিছত যাব লাগিব ভাত খাবৰ কাৰণে বহুত ভোক লাগিছে ঠাইখিনি বাৰু বহুত মজা হয় আপোনালোকক অকণমান দেখুৱাওঁ ৰ'ব ইয়াৰ কাষৰ ঠাইখিনি ৰুহি পাগলাই হৈ গৈছে ঠাই ধুনীয়া ঠাই দেখি এয়া দলিয়ে ফটোশ্বুট কৰি আছে মেম কেয়াৰফুল আপুনি একেবাৰে জেগাত গৈছেগৈ গাইজ ইয়াতে একদম পূৰা মস্ত ডাঙৰ ভয়ানক বস্তু এটা দেখুৱা মানে একদম পূৰা এনেকুৱা লাগিছে কিবা আফ্ৰিকা জংঘলত আহিছোঁ নেকি আপোনালোকক দেখুৱাইছোঁ ৰ'ব এক মিনিট চাওক মাই গড চাওক ইমান ডাঙৰ বিছা মাই গড মোৰ সঁচাকৈ লাগিছে কিবা আফ্ৰিকা জংঘলত অহা নিচিনা লাগিছে মিনি জলপ্ৰপাত আৰু এইটো চাওক এইখিনিহে মানে তাৰ মেইন বস্তুখিনি অ' মাই গড
কিন্তু মাটিবিলাক কিন্তু পিছল নহয় ন মাটিবিলাক পিছল নহয় চাওক গাইজ বলক আৰু ওপৰলৈ যাম তাত বলক 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 সেইটো চাওক অ' মাই গড কেনেকুৱা মানে স্পীড আহি আছে চাওকচোন এনে শুকান দিন হোৱা হয় আমি এনেকৈ গৈ ইয়াত আমি উঠিবগৈ পাৰিলোঁ হয় কিন্তু এতিয়া মানে ইমানেই আৰু ভয়ানক হৈ আছে গোটেই নদী চদী গাইজ এতিয়া মানে আমি কৈ আছোঁ ভাত খাবৰ কাৰণে আমি তাৰ পৰা তেখেৰৰ পৰা আহিলোঁ এতিয়া আহি পালোঁ ক্ষেত্ৰী আমি চবে যে মোবাইলত পঠাই কিনিছিলোঁ এখন দোকানৰ পৰা মনত আছেনে এতিয়া ভাত খাওঁগৈ